নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান আপোনালোকে নিশ্চয় গম পাইছে আসাম পুলিচ কামাণ্ডো পদৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ আছে। আৰু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে গম পায় এইবাৰ এখন ডিষ্ট্ৰিক্ট এড হৈছে। আগতে আছিলে ABUBৰ কাৰণে লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ আছিলে, আৰু বৰ্তমান মাজুলী ডিষ্ট্ৰিক্টটো এড হৈছে আসাম কামাণ্ডোৰ পদৰ বাবে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব লখিমপুৰতে লীলাবাৰী গ্ৰাউণ্ডত। আৰু গম পোৱা মতে লখিমপুৰ ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে আসাম পুলিচ কামাণ্ডো পদৰ ফিজিকেল হোৱা নাই নেকি। যিমানটো জানো হৈছে যদিও এদিন দুদিন হৈ গৈছে, যিমানটো সম্ভৱ হোৱা নাই যেন লাগিছে। কিন্তু আপোনালোকে কমেণ্ট কৰিবচোন, যদি লখিমপুৰ ধেমাজি আৰু মাজুলী ডিষ্ট্ৰিক্টৰ চাই আছে কোনোবাই, তেতিয়াহ'লে ভিডিঅ'টো অলপ কমেণ্ট কৰিব। মই জনামতে বৰ্তমানলৈকে হোৱা নাই নেকি, আসাম পুলিচ ABUBয়ে হৈ আছে নেকি। আপোনালোকে কমেণ্ট কৰিবচোন বাৰু। বৰ্তমান মই গম পোৱা মতে সেইটোৱে কথা। আৰু যিমানটো সম্ভৱ আপোনালোকে ভালদৰে এবাৰ দিছে, যিসকলৰ আসাম পুলিচ কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ যায় তেওঁলোকে জানো ভালদৰে অলপ দিছে। আৰু এইবাৰ তেওঁলোকেও গম পায় যে কাট অফটো অলপ বেছি যাব, কাৰণ 164টা পদৰ বাবে বহুতে আপোনালোকে এবাৰ এপ্লাই কৰিছে, নিশ্চয় গম পাইছে। আৰু এপ্লাই কৰিছেহে হয়, কিন্তু বৰ্তমানলৈকে ইমান কেণ্ডিডেট হোৱা নাই। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 700-800কৈ মাতিছে, কিন্তু 150-200 সিমানটো হৈছে কেণ্ডিডেট। মই কৈছোঁ যে সেইকাৰণে পৰা এইবাৰ গম পোৱা মতে সিমানটো কেণ্ডিডেটো হোৱা নাই। আৰু এইবাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে গম পায় আগতে ABUBক দিবলৈ যাওঁতে সকলোৱে গম পাইছে তাত অলপ শিল থকাৰ কাৰণে অলপ দৌৰিবলৈ অসুবিধা হৈছিল, আৰু সৰু গাঁত থকাৰ কাৰণে অলপ দৌৰিবলৈ অসুবিধা হৈছিল। এইবাৰ অলপ টাফ হ'ব। এইবাৰতো আপোনালোকে গম পাইছে এই 164টা পদৰ কোনো ডিষ্ট্ৰিক্ট ৱাইজ নহয়, ষ্টেট ৱাইজহে হ'ব, অসমৰ ভিত্তিতহে হ'ব। কাৰণ সেইকাৰণে পৰা অলপ কাট অফটো বেছি যাব। যোৱাবাৰ কামাণ্ডো পদৰ কাট অফটো অলপ বহুতে কম গৈছে, 61ৰ পোৱাসকলেও চাকৰি পাইছিল। মোৰ অলপ কম কাৰণে মই চাকৰিটো নাপালোঁ, মোৰ ভাগৰ ভাইভা দিবলৈও নাম নাহিল। মই 58 পইণ্ট কিমান পাইছিলোঁ যোৱাবাৰ, সেইকাৰণে পৰা মই নাপালোঁ, ভাইভা দিবলৈ নাম নাহিল। আৰু মোৰ লগৰ কেইটামানে 61, 62 পায়ো চাকৰি কৰি আছে কামাণ্ডো পদত। সেইকাৰণে পৰা কৈছোঁ এইবাৰ অলপ কাট অফ বেছি যাব, কাৰণ 164টা পদহে আছে। সেইকাৰণে পৰা এইবাৰ অলপ কাট অফটো বেছি যাব। যি কি নহওক আপোনালোকে ভালদৰে এবাৰ দিব। আপোনালোকে 65ৰ ওপৰত পাবলৈ চেষ্টা কৰক, যিসকলে মাৰিবলৈ যাব। মোৰ ভাগৰ 18 তাৰিখে আছে কামাণ্ডো পদৰ, ডিচেম্বৰ 18 তাৰিখে আছে। এইটোৱে কথা আছিল, আপোনালোকে যিমানটো পাৰে ভালদৰে দিব। আৰু বৰ্তমানলৈকে কোৱা এটা ভিডিঅ' পাইছিলোঁ যে সেই ভিডিঅ'টোত কোনোবা এজন ল'ৰাই 100 মিটাৰ দৌৰটো 10 ছেকেণ্ডৰ আগত মাৰিছে বুলি, কিন্তু ৱৰ্ল্ড ৰেকৰ্ড 10 ছেকেণ্ড কিমান মিনি ছেকেণ্ডত হৈছে, উছেইন বল্টে মাৰিছিল। কিন্তু সেইটো সঁচা নে মিছা, আপোনালোকে ভিডিঅ'টো মই চাইছিলোঁ, ইমানটো ভাল নাপালোঁ, কাৰণ ভিডিঅ'টো মিছা কোৱা হৈছে যেন লাগিছে। সঁচাও হ'ব পাৰে, কাৰণ অসমৰ পৰা যদি আমাৰ হিমা দাস, লাভলীনা বৰগোহাঁই ওলাব পাৰে, তেতিয়া উছেইন বল্টো ওলাব পাৰিব। কিন্তু কথাটো সঁচা নে মিছা আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰিবচোন। এইটো আছিল এটা সৰু ভিডিঅ'। আপোনালোকে যিসকলৰ বাকী আছে আসাম পুলিচ কামাণ্ডো পদৰ ফিজিকেল টেষ্ট দিবলৈ, তেওঁলোকে যাতে ভালদৰে ফিজিকেল টেষ্টটো দিয়ে, তেওঁলোকে 65ৰ ওপৰত পাবলৈ চেষ্টা কৰে, তেতিয়াহে আপোনালোকৰ নামটো আহিব বুলি মই ভাবিছোঁ। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাবিছে প্লিজ এটা লাইক কৰক, বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰক। ধন্যবাদ।